guys, welcome back to my YouTube channel again, Shankar Saikia vlog. বহুত দিনৰ মূৰত আজি কলেজ আহিছিলোঁ এপিনে অভি এপিনে নমস্কাৰ আৰু এপিনে আমাৰ অভি মোমাইক এহঁতৰ ঘৰতে আজি মানে এইকেইদিনৰ পৰা আছোঁ আমি অভিভাৱক কালুক লৈ আহিছে এপিনে অভি কালু বহুত দিনৰ মূৰত ব্লগত পুৰা একদম বালি বালি হৈ গ'ল এপিনে মই বহিছোঁ পিছপিনে কিন্তু গোটেই বালি সোপা মোৰ ইয়াত আহিছে অভি কিবা এটা কৈ দিয়া তাকে ভাবিছোঁ ইয়াত ছাতি এটা লগাই দিওঁ বুলি 2000 years later তো গাইজ এপিনে আগৰ ব্লগটো দেখা পালেই যে আমি আহি পিনি মানে কলেজত এক্সাম দিবৰ কাৰণে আহিছিলোঁ তো এতিয়া আমি অলপ ৰেষ্ট লৈ পিনি আমাৰ মামাহঁতৰ গাঁওখন অকণমান এক্সপ্ল'ৰ কৰিবৰ কাৰণে যাম তো ভিডিঅ'টো চাব কেনেকুৱা পালে জনাব মানে এইটো গুণাসতিটো মানে একদম ধুনীয়া ব্লগ এটা মানে দিব চেষ্টা কৰিছোঁ বহুত দিন ব্লগ বনোৱা নাই এতিয়া বনাম আৰু তো এতিয়া অকণমান ৰেষ্ট লওঁ তাৰপিছত ওলাই যাম তো চাই থাকক হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আজি আমি এখন চাং চাবলৈ গৈ আছোঁ এই আমাৰ মামাহঁতৰ বিখ্যাত চাংখন চাবলৈ গৈ আছোঁ তাকে আপোনালোকে চাই থাকক আৰু পিনে ইমান ধুনীয়া মানে পদূলি এটা বনাই থোৱা আছে পদূলিটো ইমান ধুনীয়া লাগিছে দেখি পিনি আমাৰ কালু ৰখাই থোৱা আছে কালুখনৰ চাইডত এইপিনে কালু দেখিছে আৰু তো গাইছ আমি এতিয়া টঙি ঘৰটোৰ তলত বহি আছোঁ মানে টঙি ঘৰটোৰ ওপৰত বহুত টিং লগাই থোৱা আছেতো বহুত মানে গৰম হয় এতিয়া আমি বহি আছোঁ টঙি ঘৰটোৰ তলত তাৰ চাওকচোন কেনেকুৱা লাগিছে তো গাইছ এতিয়া কৰিম আমি এডভেঞ্চাৰ এই মামা ইয়াত এডভেঞ্চাৰ কৰিবলৈ জেগা কোৱা জল্দি তো গাইছ মানে আগৰ পৰাতো মই গাঁৱতে থাকোঁ ন এতিয়া পূৰা মানে ৰিয়েল গাঁৱলীয়া ভাইবটো ল'বৰ কাৰণে চাংঘৰত এতিয়া উঠিম এইপিনে মামা উঠি আছে এইপিনে চাংঘৰত উঠি আহোঁ দিয়া তুমি উঠি আহা গাইছ এতিয়া ৰিভিউ কৰিম এটা চাংঘৰ এইপিনে চাংঘৰৰ এতিয়া ৰিভিউ কৰিম এইপিনে এইখিনি এইটো কি বুলি কয় এইটো কোৱা ঝাৰু ঘৰ হাই এইটো অঁ য়েছ তো গাইছ এইপিনে এইটো কহুৱা আৰু এখন দা মানুহ আহিলে চৰি এইটো কাটিব মেলিব নহয় মানে তো এনেকৈ থৈ দিয়া গৈছে ছেফটিৰ কাৰণে এইপিনে আছেতো আৰু এখন হ'ল আমাৰ মানে অভি মোমায়েকৰ এখন কি পাম বুলি কয় ন এখন পাম হয় পামখনৰ পূৰা ৰিভিউ কৰিম ভিডিঅ' কণ্টেণ্ট ওলাবই লাগিব ন সেইটো কাৰণে এতিয়া ৰিভিউ কৰিম এইপিনে এখন থৈ দিওঁ এইপিনে কহুৱা দি পিনি এইখিনি বনাই থোৱা আছে আৰু এইপিনে এইটো থলপদুম বুলি কয় ওচৰলৈ আনা এইটো থলপদুম বুলি কয় থলপদুম মানে নাই ইমান ওচৰ নহয় এইটো থলপদুমটো ডাইৰেক্ট গজি গৈছে মানে ডাইৰেক্ট নেচাৰৰ মাজত তো এইপিনে আছে এইটো এটা নাঙল আৰু এইটো কি দাম ন চিনেমেটিক লাগিব নেকি দা এইটো মাহ নহয় জানো তো গাইছ এইটো মাহ খাই ভাল লাগে ন দুটামান খাই দিছোঁ তো গাইছ এইপিনে ধুনীয়াকৈ বনাইছে বেছি দিন হোৱা নাই তো গাইছ এতিয়া নামি আহিলোঁ এতিয়া ৰিভিউ কৰিম মামাহঁতৰ বাৰীখন ক'ত কি আছে চাওঁ বলক এইপিনে দীঘলকৈ পূৰা এই তালৈকে মামাহঁতৰ বাৰী লৈ যোৱা এইপিনে চিনেমেটিক গাইছ এইপিনে তামোলৰ খেতি পূৰা লানিকৈ মানে এনেকৈ চাইলে পূৰা চিধা এইপিনে পৰা চালে এনেকৈ চিধা হ'ব আৰু এইপিনে তেহেঁতিয়া কচু কৰি থোৱা আছে কচু খেতি এইপিনে মানে ক'ত কি আছে আজি মানে গাঁৱলীয়া পূৰা ফুল গাঁৱলীয়া লাইফ এটা দেখাম মানে কেনেকুৱা হয় কি হয় তো বোলা তো গাইছ এতিয়া মানে মোৰ ইমান পৰ যেনেকৈ শ্বৰ্টকেইটা দেখি আছিলে মইতো এনেকৈ ল'ব নোৱাৰোঁ কাৰণ কেলৈ মই আগত আছোঁ মোক কেমেৰা ধৰি দিয়া মানুহটো হৈছে আমাৰ অভি নমস্কাৰ অভি আছে তো এইপিনে চাংঘৰ এইপিনে শুই আছে মামা এইপিনে শুই আছে মামা আজি तू समझा हाँ नहीं तू समझा नहीं তো মানে ব্লগ বনোৱা কোনো প্লেনিং নাছিলে তো এনেই ধেমালিতে অভিসকলে বনাই দিওঁ বুলি সেইকাৰণে বনাই দিয়া হ'লেও তো চাই থাকক কেনেকুৱা পায় কমেণ্ট কৰি জনাব বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ এইপিনে অভি থেংক ইউ নমস্কাৰ পূৰা ঘামি মেলি অৱস্থা বেয়া হৈ গৈছে এতিয়া বাৰীৰ পৰা ওলাই পিনি গৈ আছোঁ মানে পামৰ পৰা ওলাই পিনি গৈ আছোঁ এতিয়া পেণ্টটো মানে ঢিলা এই বেলপাত নানিলোঁ মানে পাহৰি থাকিলোঁ ঘৰৰ পৰা দূৰত আছোঁতো সেইটো কাৰণে বেলপাত নাই অনা তো এইপিনে এতিয়া ওলাই পিনি গৈ আছোঁ এইপিনে নিম চিম কিবা কিবি আছে মানে এই বস্তুটো খাই পাইছা অভি এইপিনে এইটো কোনে খাই পাইছে কমেণ্ট কৰি জনাব মই একবাৰেই খাইছিলোঁ কিন্তু এই বহুত সৰু থাকোঁতে খাইছিলোঁ এনেকুৱাই তিতা সেইদিনাখন পৰা মই তিতা খাবলৈ এৰি দিলোঁ তো
তো এতিয়া গৈ আছোঁ মামাহঁতৰ ঘৰত। মামাহঁতৰ ঘৰৰ মানে পদূলিৰ ওচৰত যোনখিনি বস্তু আছে ইমান ধুনীয়া লাগে দেখিবলৈ, মানে চিনেৰীটোৱে মজা লাগে। সেইটো কাৰণে এতিয়া চাম। এইপিনে মামাৰ পিছত কথা পাতি আহি আছে। মামা হ'ল আমাৰ ফুটবল খেলে, ঢকুৱাখানাত এতিয়া ফুটবল খেলিব যাব। তো এতিয়া আহি আছোঁ আমি। তো চাই থাকক। এইপিনে আছে কহুৱা। তো ব্লগটো কণ্টিনিউ কৰিম, কি হয় কি নহয় চাই থাকক। আজি দিনটো যি কৰোঁ, যেটালৈকে কওঁ সেইটোলৈকে দেখাই দিছোঁ। টাইমটো কেইটা হৈছে এতিয়া 1:57 হ'ল। তো 1:57ৰ পৰা 8টা 9টালৈকে যিমানটো হয় ব্লগ বনাই গৈ থাকিম। তো গৈ থাকক। তো গাইছ 3 বছৰটো 1K নহ'লে এতিয়া কি কৰি আছে এইটো চাওক। গোবৰ গছকিলো কেমেৰামেনে। এই গোবৰ গছকি দিলে। এইপিনে চাওক কি কৰি থোৱা আছে। ৱাচ টাইম এণ্ড ছাবস্ক্ৰাইবাৰ বঢ়াই থাকিবলগীয়া হৈছে। 1Kটোতো নহ'লে 3 বছৰ হৈ গ'ল। কলাক্ষেত্ৰ ব্লগ চাই আছে। তো আপোনালোকেও চাব শংকৰ শইকীয়া ব্লগ। তো গাইছ এতিয়া দেখাম মানে আমাৰ মামাহঁতৰ ঘৰৰ মানে পদূলিটো কি আছে ঘৰ নেদেখাওঁ। এইপিনে এইটো বকুল এজোপা আছে পুৰা মানে কিবা কয় ন গধূলি মানে কিবা বকুল বাটৰ তলত থাকিলে ভাল বুলি কয় ন এনেকৈ। আৰু এইপিনে ধুনীয়া মানে ধুনীয়া ফুল আছে। এইপিনে দেখাই দিয়া। তো এইপিনে ফুলখিনি এটা চিনেমেটিক শ্বট চাই লওঁ। এতিয়া বস্তু এটা চাব যাওঁ, মানে স্পেচিয়েল বস্তু কামুৰিবও পাৰে মানে বস্তুটো। ব'লা তুমি দেখাবা ব'লা। আৰু এইটো চাওক বস্তুটোৰ ওপৰত যোনটো বস্তু আছে মৌজোল আছে। এইটো বেয়া বস্তু নহয়, মৌজোল হয় বস্তুটো। চাওক কি ধুনীয়া মৌ। 2,000 years later. গাইছে পিনে অভিয়ে জোতা পিন্ধি আছে। অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। অভিয়ে মানে চিনি পায়, পূৰা ব্লেক হৈ লৈছে। তো গাইছ এতিয়া অকণমান ওলাই যাওঁ বুলি ওলাই আহিছোঁ। মানে পাৱাৰ বেংক লৈ আনিছোঁ, মোবাইলৰ চাৰ্জ নাইকিয়া। এইপিনে অভি আছে। অভি পূৰা মানে অকণমান মুখ চুখ ধুই দিলে। এনেই বিচনাতে পৰি আছিলোঁ। আৰু এইপিনে কালু আছে। তো গাইছ এইপিনে অকণমান ওলাই যাওঁ এতিয়া। এইপিনে কালু। তো গাইছ অকণমান এতিয়া ফুৰি আহোঁগৈ বুলি ভাবিছোঁ। অভি ক'ত যাম আমিও নাজানো, মানে এনেই ওলাই পিনি আহিছোঁ আৰু কি হয় চাই লওঁ। ৰাস্তা মানে ওচৰতে যাম মানে সেইকাৰণে ৰাস্তা পাম ততে সোমাই দিম। মানে আমি হেলমেট পিন্ধি অহা নাই, মানে ওচৰতে যাম ন। এইপিনে চাওক গোটেইখন মানে পথাৰ, একো মানে হেৰি হ'বলগীয়া একো নাই। সেইকাৰণে আমি সদায় মানে হেলমেট পিন্ধিয়ে বাইক চলাওঁ। বাইক মানে হেলমেট নিপিন্ধাকৈ চলাব নহ'লেও এতিয়া অকণমান ওলাই আহিছোঁ কাৰণে হেলমেটটো পিন্ধা নাই মানে। এইপিনে আকাশখন চাওক আৰু এইপিনে গল্ডেন হৈ আছে পূৰা গোটেই আকাশখন। এইপিনে গোটেইখন কহুৱা হৈ আছে, মানে এনেকৈ বগা মানে যিমান দূৰলৈকে চাই সেইপিনে গোটেইখন কহুৱা হৈ আছে। এইপিনে কহুৱা মাজে মাজে আমি এতিয়া ৰিলছ এটা বনাওঁ। ইনষ্টাগ্ৰামত চেক কৰি ল'ব। এইপিনে অভি তামুলী ফিল্মছ বুলি আছে। এইপিনে চাওক দিছ ইজ অভি তামুলী ফিল্মছ। তো গাইছ এতিয়া এটা ৰিল বনাম, ধুনীয়াকৈ চাই লওক ৰিলছটো। মানে এইপিনৰ পৰা হ'ব আৰু কিবা এটা। তো চাই লওক অভি, এয়া বনাই দিব অভি। অ'কে। ইয়াত ভিডিঅ' লোৱা পৰ্ব হৈ গৈছে আৰু অকণমান আগলৈ যাওঁ এতিয়া। উঠি লওঁ। এইপিনে মোবাইল চাৰ্জত লাগি আছে। নদীটো যাম নি? এইপিনে চাওক কি ধুনীয়া এখন দলং। গাইছ ওপৰলৈ গৈ আছোঁ এতিয়া। ওপৰত কি আছে মানে চাওঁগৈ অলপ। গৈছোঁ ন, মানে কি হয় বহুত ধুনীয়া মানে ভিউটো। এইপিনে চাওক, এইপিনে এইখিনি কিবা খেতি লিখীয়া কিবা কৰি থোৱা আছে। এইটো এটা ঘৰ। আৰু এইপিনে চাওক আকাশখন চাওক কি ধুনীয়া লাগিছে। মানে আকাশখনৰ ডাঙৰখিনি সৈতে ৰ'দটো মানে বেলিটো ওলাই আছে আৰু এতিয়া গৈ আছোঁ ধুনীয়াকৈ জংঘলৰ মাজে মাজে। এইপিনে এখন সোৱণশিৰি, সৰু মানে সোৱণশিৰি। এইটো চাপৰি বুলি কয়, চাপৰি ইয়াকে কয় ন অভি? অঁ হয়, চাপৰি হয় এইটো। গাইছ এইপিনে গোটেইখন চাওক পূৰা মানে বগৰী বাগান বুলি যে কয় ইয়াতে, মানে সেইপিনে গোটেইখন বগৰী বাগান। এইপিনে চাওক এইপিনে গোটেই বগৰী।
তাত নিমখ অলপ লৈ আনিব, আনি পিনে বহি দিব, যিমান মন যায় লগত জলকীয়া। সিপিনে চাওক কিমান লগত জলকীয়া লৈ আনিব, আল্টিমেট হ'ব খাবলৈ। মানে চাওক গোটেই ইয়াত ভগৰি গৈছে, মানে বাগানতকৈও মানে বহুত ডাঙৰ এখন বাগান বুলিয়ে ক'ব পাৰি আৰু, কিন্তু একো মানুহে ৰোৱা নহয়, সেইবিলাক নিজে নিজে হোৱা। গাইছ এইপিনে ভিউটো পাই গ'লোহি পূৰা, এইপিনে আহি এইপিনে ভিউটো পাই গৈছে এতিয়া বৰ্তমান, কিন্তু যাব নোৱাৰি, আমি দুইটাই জোতা পিন্ধি আছোঁ, এইপিনে অভিও জোতা পিন্ধি আছে, ময়ো জোতা পিন্ধি আছোঁ, ৰছী টনা নাও, এইপিনে মানে এপাত ৰছীপাত দেখিছে, এপাত কিমান দূৰলৈকে আছে দেখাই দিছোঁ, পূৰা এইপিনে গোটেই এপাত এনেকৈ ৰছী গৈ এইপিনে আছেগৈ। ফাইনেলি এইপিনে আমি হনুমান মন্দিৰ আহি পাই গ'লোঁ। এইপিনে এতিয়া ঘৰত যাওঁ, ঘৰত গৈ পিনি বিলাস মানে প্ৰথম এতিয়া অভিহঁতৰ যাম, মোৰ ভাগৰ পাণ্ডা তাত আছে, তাৰপৰা লৈ পিনি যামগৈ আৰু এইপিনে। তো গাইছ আজি ইয়াৰ পৰাই মানে ব্লগটো এণ্ড কৰি দিছোঁ। তো যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰি চাই কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু এইপিনে। বাই বাই।